এযোৰ পাৰফেক্ট চাদৰ মেখেলা বিহু কাৰণে দেই। নমস্কাৰ, বিহু বতৰত মই আজি আকৌ আপোনালোকক লৈ আহিছোঁ তেজপুৰৰ জোনাকী পথত থকা বিখ্যাত বৰুৱা চিল্ক হাউচলৈ, কিয়নো বিহুৰ কাৰণে খুব ধুনীয়া ধুনীয়া তেওঁলোকে কালেকশ্যন আমাৰ কাৰণে লৈ আহিছে। বৰুৱা চিল্ক হাউচৰ পৰিৱেশটো দেখাই দিছোঁ, মই এতিয়া ভিতৰলৈ ফালে সোমাই যাম। চাদৰ মেখেলা দেখাই আছে। নমস্কাৰ, প্ৰথমতে মই আপোনালোকক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। বহাগ বিহুত সাধাৰণতে আমাৰ টচ মুগাৰ কাপোৰটো বেছিকৈ চলে। ধুনীয়া ধুনীয়া কালেকশ্যন বৰুৱা চিল্ক হাউচে লৈ আহিছে টচ মুগাৰ দেই। এতিয়া দেখাম, এইফালে ৰেডি হৈ গৈছে, ধুনীয়া কালেকশ্যন আহিছে, চাই ল'ব পাৰে আপোনালোকে। খুব ধুনীয়া লাগিছে ন। এনেকুৱা ধৰণৰ টচৰ চাদৰ মেখেলা ইয়াত ষ্টাৰ্টিং কিমানৰ পৰা হৈ গৈছে আপোনালোকৰ? 6000 পৰা পাই যাব। 6000 পৰা পাই যাম আৰু ন। ডিজাইন বেলেগ হোৱাৰ লগে দাম বেছি বাঢ়ি যাব আৰু বেলেগ শিপিনীৰ মজুৰিলৈ দামবিলাক সাধাৰণ হৈ যাব। আৰু এইযোৰ মই চাদৰ মেখেলা এইযোৰ আপোনালোকৰ ইয়াতে কিমান ল'ব পাৰিম? এই চাদৰ মেখেলাযোৰ টচৰ এইযোৰ আপুনি 6000 পাই যাব। আমাৰ খুব ধুনীয়া পিয়ৰ টচৰ চাদৰ মেখেলা, আৰু চাদৰ মেখেলা 6000 টকাৰ পৰা ষ্টাৰ্ট হৈ গৈছে। যেতিয়া আহিব অকণমান ডিছকাউণ্ট দি দিম। আৰু এইযোৰ দেখাইছোঁ পিয়ৰ টচৰ চাদৰ মেখেলা, চাওকচোন মেখেলাখনো খুবেই ধুনীয়া, চাদৰখনো খুব ধুনীয়া হেভি। দেখাইছোঁ খুবেই ধুনীয়া তেওঁলোকৰ লেটেষ্ট কালেকশ্যন পিয়ৰ টচৰ চাদৰ মেখেলা, চাওকচোন। আৰু এইযোৰত ধুনীয়াকৈ মাছ মাৰি আছে, চাওকচোন মাল্টি কালাৰ হয়, খুব ধুনীয়া লাগিছে কাপোৰযোৰ দেই। আপোনালোকে বিহুত পিন্ধিবৰ কাৰণে ল'ব পাৰিব। য়েল্ল' কালাৰ চাওকচোন কিমান ধুনীয়া লাগিছে। চাদৰখন এনেকুৱা থাকিব আৰু মেখেলাখন এনেকুৱা, মেখেলাখন ব্ৰকেট থাকিব, তেল বৰ্ডাৰ খুব ধুনীয়া লাগিছে। চাওকচোন পাৰিটো লাগিয়ে থাকে, মাল্টি কালাৰ হয়, খুবেই ধুনীয়া। এযোৰ পিয়ৰ টচৰ চাদৰ মেখেলা মই ওচৰৰ পৰা দেখাই দিছোঁ। মাল্টি কালাৰত খুব ধুনীয়া লাগিছে। মেখেলাখন চাওক, ডিজাইনটো দেখাই দিছোঁ, আৰু চাদৰখন এনেকুৱা থাকিব। এযোৰ খুব ধুনীয়া পিয়ৰ টচৰ চাদৰ মেখেলা। এইযোৰ চিলভাৰ গুণাত আছে ন, খুব ধুনীয়া লাগিছে। চাওকচোন চাদৰ মেখেলা এযোৰ চিম্পুল বাট গৰ্জিয়াছ বুলি যে কয়, চিলভাৰ গুণা, খুব ধুনীয়া লাগিছে। হাতী ষ্টাইলত এইটো খুব চলিছে বুলি কৈছে, নতুনকৈ তেওঁলোকে ৰেডি কৰিছে। খুব ধুনীয়া এযোৰ পিয়ৰ টচৰ চাদৰ মেখেলা মই দেখাই দিছোঁ। এই ইউনিক ষ্টাইলৰ টচৰ চাদৰ মেখেলা দেখাইছোঁ ৰেডত, চাওকচোন চেল্ফ বৰ্ডাৰ হয়, খুব ধুনীয়া লাগিছে। এইখন চাদৰ তাৰ লগতে এখন মেখেলা, চাওকচোন খুব ধুনীয়া লাগিছে কাপোৰযোৰ, চিম্পুল বাট গৰ্জিয়াছ। আৰু এনেকুৱা ধৰণৰ কাপোৰ 6000 টকাৰ পৰা পাই যাব। ট্ৰেণ্ডিঙত থকা ব্লেক টচ ন দাদা, ব্লেক ট্ৰেণ্ডিঙত আছে, খুব ট্ৰেণ্ডিঙত আছে এইটো এতিয়া। চাওক এযোৰ খুব ধুনীয়া ব্লেক টচৰ চাদৰ মেখেলা। মেখেলাখন এনেকুৱা হেভি থাকিব, মাল্টি কালাৰ হয়, চাদৰখন এনেকুৱা থাকিব। মোটামুটি 6000 পৰা পাই যাব এইবিলাক। হিংখাপ ডিজাইন খুব ধুনীয়া, চাওকচোন মেখেলাখন এনেকুৱা থাকিব, খুব ধুনীয়া লাগিছে। আৰু চাদৰখন এনেকুৱা থাকিব, ইয়াত ডাঙৰ ডাঙৰ বুটা আৰু সৰু সৰু বুটাও আছে। চাওকচোন এযোৰ পাৰফেক্ট চাদৰ মেখেলা বিহুৰ কাৰণে। টচত এৰি বৈছে, খুব ধুনীয়া এযোৰ চাদৰ মেখেলা। এখন চাদৰ আৰু এইফালে এখন হৈছে মেখেলা। চাওকচোন এনেকুৱা ধৰণৰ চাদৰ মেখেলাও আপোনালোকে ইয়াত পাই যাব, টচত এৰি বোৱা। 6800 টকা, 6800 টকা। চাওকচোন কিমান ধুনীয়া লাগিছে। ইয়াৰ কাৰণে এযোৰ পাৰফেক্ট টচ মুগাৰ চাদৰ মেখেলা ব্ৰাইডৰ কাৰণে। ধৰণৰ হেভিও টচৰ চাদৰ মেখেলা তেওঁলোকৰ ইয়াতে এভেইলেবল হৈ আছে ন। চাওকচোন খুব ধুনীয়া লাগিছে। আনকমন ষ্টাইলৰ টচৰ চাদৰ মেখেলা দেখাইছোঁ, ব্লেক টচ হয়, আৰু তেওঁলোকৰ এই যে বুটাবোৰ আছে চাওকচোন ফুলি ডিজাইনৰ, খুব ধুনীয়া লাগিছে। আৰু এইকেইটা চাওকচোন ময়ূৰী চৰাই দুজনী আছে, খুব ধুনীয়া লাগিছে। এযোৰ খুব ধুনীয়া দেই। এনেকুৱা ৰেডতো আছে এযোৰ পিন্ধিবলৈ নাচনীসকলৰ কাৰণে। ৰেডত টচৰ মেখেলা কিমান ধুনীয়া ধুনীয়া কালেকশ্যন লৈ আহিছে। সাধাৰণ ৰঙা মেখেলা লাগে, এইবিলাক এভেইলেবল হৈ গৈছে আপোনাৰ আমাৰ ইয়াত। চাওকচোন খুব ধুনীয়া লাগিছে ন। এনেকুৱা টচৰ মেখেলাখন কিমান মানত পাই যাব আপোনালোকৰ ইয়াতে? এইবিলাক আপোনাৰ 1850 পৰা পাই যাব। এইখনো এখন চাওকচোন গছবুটা ডিজাইন ন, এইখনো ভাল লাগিছে। চাওকচোন কিমান ধুনীয়া ধুনীয়া আহি গৈছে, এনেকুৱা ল'ব পাৰিব। এইবোৰৰ কিবা ধৰক চাইজ থাকে নেকি দাদা? হয় থাকে চাইজ। আমাৰ ইয়াত 36 পনাৰ মেখেলা পাই যাব ন। চাওকচোন এইখন এখন খুব ধুনীয়া লাগিছে, এইখনো ভাল লাগিছে ৰেডত। আৰু এখন ৰেডত মই দেখাই দিছোঁ, এইখনো এখন খুব ধুনীয়া। চাওকচোন নাচনীসকলে পিন্ধিলে খুব ভাল লাগিব, খুব ধুনীয়া লাগিছে দেই মেখেলাবোৰ। এখন বিহু নাচনীৰ কাৰণে খুব ধুনীয়া। চাওকচোন এনেকুৱা খুবেই ধুনীয়া ধুনীয়া টচৰ মেখেলা আহি গৈছে, মই দেখাই দিছোঁ। দামটো ষ্টাৰ্টিং ক'লেই যে 1850 টকা ষ্টাৰ্ট হৈ গৈছে। এইখনো ভাল লাগিছে, মানে নাচনীসকলে পিন্ধিলে খুব ভাল লাগিব দেই। মই দেখাই দিছোঁ কালেকশ্যনবোৰ, চাওকচোন এইখনো খুব ধুনীয়া লাগিছে। খুব ধুনীয়া ধুনীয়া মেখেলা আহি গৈছে, ধুনীয়া লাগিছে। এইখনো নাচনীসকলে পিন্ধিলে খুবেই ভাল লাগিব। দিবৰ কাৰণে পিয়ৰ টচৰ ৰিহা, চাওকচোন কিমান ধুনীয়া আছে। এনেকুৱা ডিজাইনো পাই যাব, এনেকুৱা ডিজাইনো পাই যাব, এনেকুৱা ডিজাইনো পাই যাব। আৰু এনেকুৱা ধৰণৰ পিয়ৰ টচৰ ৰিহা তেওঁলোকৰ ইয়াতে ষ্টাৰ্ট হৈ গৈছে মাত্ৰ 1850 টকাৰ পৰা। বৰুৱা চিল্ক হাউচে বিহুত পিন্ধিবৰ কাৰণে খুব ধুনীয়া ধুনীয়া ৰিহা চাদৰ লৈ আহিছে। ৰেডত আছে, এখন ব্লু এণ্ড ব্লেক খুব ধুনীয়া। চাওকচোন মেৰুন কালাৰ আছে, এইখনো খুব ধুনীয়া লাগিছে। তেনেকুৱা এখন গ্ৰীণ কালাৰ আহিছে। আৰু এনেকুৱা ধৰণৰ ৰিহা চাদৰবোৰ তেওঁলোকে ইয়াতে ষ্টাৰ্ট হৈ গৈছে মাত্ৰ 2000 টকাৰ পৰা। ধেমাজি তাঁতশালত বোৱা ট্ৰেণ্ডিঙত থকা মিচিং চাদৰ মেখেলা, খুব ধুনীয়া ধুনীয়া কালাৰ এভেইলেবল হৈ আছে বৰুৱা চিল্ক হাউচত। আপোনালোকে বিহুত পিন্ধিবৰ কাৰণে ল'ব পাৰিব। চাওকচোন ব্লেকত আছে, মেৰুনত আছে, ব্লু কালাৰত আছে, এইটো গ্ৰীণ কালাৰত আছে, ৰেডত আছে, এইটো পিংকত আছে। যেনেকুৱা ধৰণৰ কালাৰ লাগে এভেইলেবল হৈ আছে। আৰু মিচিং চাদৰ মেখেলা তেওঁলোকৰ ইয়াতে 3300 টকাৰ পৰা ষ্টাৰ্ট হৈ গৈছে। দেখাই দিছোঁ এযোৰ মেৰুন কালাৰ আৰু এযোৰ ৰেড কালাৰ। বিহু বতৰৰ লগতে এপ্ৰিল মাহত বিয়া বতৰ আহি গৈছে, আৰু বিয়াৰ কাৰণে মই এবাৰ দেখাইছোঁ তেওঁলোকৰ খুব ধুনীয়া ধুনীয়া মেইন ছেটৰ কালেকশ্যন। এযোৰ গুণাত হয়, চাওকচোন খুব ধুনীয়া লাগিছে। কিমান ধুনীয়া কাম কৰিছে। আৰু তাৰ লগতে আচলখন এনেকুৱা থাকিব, খুবেই ধুনীয়া এযোৰ পিয়ৰ পাটৰ মেইন ছেট হয়। আৰু তেওঁলোকৰ এইবোৰ চব শুৱালকুছি লেপটেষ্ট ছেট হয়। আৰু এনেকুৱা মেইন ছেট ষ্টাৰ্টিং কিমানৰ পৰা হৈ গৈছে আপোনালোকৰ?
এনেকুৱা মেনচেট আমাৰ ইয়াত 16,000 পৰা পাই যাব এইটো আপোনাৰ মিনা কৰা মেনচেট হয় ইয়াত আপোনাৰ ৰঙা মিনা আৰু গোল্ড চিলভাৰ মিনাৰে কাম কৰিছে চাওকচোন খুব ধুনীয়া লাগিছে ন কাপোৰযোৰ চাওকচোন পিন্ধিলে খুব ভাল লাগিব সোমোৱাবোৰ আৰু এযোৰ চাওকচোন গুণাৰ কাম কৰা ধুনীয়া মেইন ছেট পিয়ৰ পাটৰ চব খুব ধুনীয়া লাগিছে আচলখন এনেকুৱা থাকিব আৰু বডিত এনেকুৱা খুব ধুনীয়া কাম কৰিছে দেখাইছোঁ হিংখাপ ডিজাইন চাওকচোন খুব ধুনীয়া লাগিছে এযোৰ মেইন ছেট দেই আচলখন মই ওচৰৰ পৰা দেখাই দিছোঁ আৰু বডিত চক কিমান ধুনীয়া কাম কৰিছে কইনাৰ ব্ৰাইডেল ছেট চাওকচোন পাৰ্টিৰ খুব ধুনীয়া লাগিছে এইযোৰ কালাৰ ৰেড হয় ন ৰেড কালাৰ একদম পুৰা ট্ৰেণ্ডিঙত আছে দাদা এইযোৰ গুণাবোৰ কিহৰ হয় এই এন্টিক গুণত কাম কৰা হয় এন্টিক গুণত কাম কৰা ইয়াৰ যিটো ব্লাউজ পিচ আহিব সেইটো ফুল স্লিভ ব্লাউজ পিচ আহিব খুব ধুনীয়া লাগিছে চাওকচোন এইটো কালাৰ ৰেড কালাৰ এতিয়া ট্ৰেণ্ডিঙত চলি আছে ব্ৰাইডেসকলে খুব পিন্ধিছে আপোনাৰ ব্ৰাইডেল ছেট আপোনালোকৰ ষ্টাৰ্ট কিমানৰ পৰা হৈ গৈছে আমাৰ ইয়াত ব্ৰাইডেল ছেট আপোনাৰ 15,000 পৰা পাই যাব 15,000 টকাৰ পৰা পাই যাম আৰু ডিজাইন আৰু ফুল ল'লে দামবোৰ বেলেগ হয় এই কাপোৰযোৰ এন্টিক গুণত কাম কৰিছে ইয়াৰো আপোনাৰ ব্লাউজ পিচটো হেভি পাব ফুল স্লিভ থাকিব ন হাত দীঘল থাকিব খুব ধুনীয়া লাগিছে চাওকচোন গল্ডেন কালাৰ এযোৰ খুব ধুনীয়া ব্ৰাইডেল ছেট মই আচলখন দেখাই দিছোঁ আৰু বডিত এনেকুৱা ধুনীয়া কাম কৰিছে আৰু চক এইটো পাৰিটো লগোৱাই আছে এইটো হয় এন্টিক গুণাই হয় দাদা এন্টিক গুণাই হয় চাওকচোন খুব ধুনীয়া লাগিছে জাম কালাৰ ন আজিকালি কালাৰবোৰ ধুনীয়া আহি গৈছে নতুন কালাৰ আহিছে বহুতখিনি এইযোৰ খুব ধুনীয়া ট্ৰেণ্ডিঙত থকা কালাৰ জাম কালাৰ খুব ধুনীয়া লাগিছে আচলখন এনেকুৱা থাকিব আৰু বডিত চক এনেকুৱা কাম কৰিছে এইটো মেইন ব্লু কালাৰ আৰু এতিয়া মানে পুৰা চলি আছে ন এইটো ব্ৰাইডে খুব বিচাৰে মই ওচৰৰ পৰা আকৌ এবাৰ ভালদৰে কাপোৰযোৰ দেখাই দিছোঁ আচলখন এনেকুৱা থাকিব আৰু বডিত চক এনেকুৱা ধৰণৰ কাম কৰা থাকিব খুব ধুনীয়া লাগিছে এইটো এটা চাওকচোন ৱাইন কালাৰ খুব ধুনীয়া লাগিছে আৰু এইটো কালাৰো খুব ট্ৰেণ্ডিঙত আছে বুলি কৈছে আচলখন চক কিমান ধুনীয়া লাগিছে আৰু বডিত চক কিমান ধুনীয়া কাম কৰিছে লাইট পিচ কালাৰ চাওকচোন খুব ধুনীয়া লাগিছে বডিত এনেকুৱা ধৰণৰ কাম কৰা থাকিব আচলখন এনেকুৱা থাকিব আৰু তেওঁলোকৰ প্ৰত্যেকযোৰ কাপোৰতে আমাৰ চব প্ৰতিটো এনেকুৱা লেপটেষ্ট পাব লেপটেষ্ট পাই যাব ন এইটো স্কেন কৰিলে আমি গোটেইখিনি গম পাই গোটেইখিনি পাই যাব ৰিজাল্ট গোটেইখিনি পাই যাব ক'ত বনাইছে শুৱালকুছিৰ কোনখিনি জাগাত বনাইছে গোটেইখিনি খবৰে পাই যাব লেভেণ্ডাৰ কালাৰ হয় চাওকচোন এইটো কালাৰ খুব চলে হয়নে খুব চলে এতিয়া পেষ্টেল কালাৰৰ ট্ৰেণ্ড আহিছে পেষ্টেল কালাৰ খুব চলি আছে ন আচলখন এনেকুৱা থাকিব চাওকচোন মই দেখাই দিছোঁ তাৰ লগতে বডিত চক কিমান ধুনীয়া কাম কৰিছে চেৰী ৰেড ন হয় চেৰী ৰেড কালাৰ চাওকচোন ট্ৰেণ্ডিঙত আছে এইটো আচলখন এনেকুৱা থাকিব আৰু বডিত এনেকুৱা ধৰণে কাম কৰিছে দাদাই কৈছে যে খুব ট্ৰেণ্ডিঙত আছে ব্ৰাইডে যেতিয়া পিন্ধিব খুব ধুনীয়া লাগিব খুব ধুনীয়া লাগিছে আচলখন এনেকুৱা থাকিব তাৰ লগতে বডিত এনেকুৱা কাম কৰিছে আৰু এনেকুৱা ধৰণৰ কালাৰবোৰ এতিয়া চলি আছে ন দাদা খুব চলিছে এনেকুৱা কালাৰবিলাক খুব ধুনীয়া লাগিছে ফটোত খুব ধুনীয়া লাগিব এনেকুৱা ধৰণৰ খুবেই ধুনীয়া ব্ৰাইডেল ছেট আহিছে মই দুই এযোৰ দেখাইছোঁ কাৰণ তেওঁলোকৰ বহুত আছে মই দেখাই দিওঁ চাওকচোন এইফালেও আছে কালেকশ্যন এইফালে আছে কালেকশ্যন তাৰ লগত দেখাই দিছোঁ কিমান দম কালেকশ্যন লৈ আহিছে ব্ৰাইডেল ছেট কাৰণ মই দুই এযোৰ দেখাইছোঁ গোটেইখিনি দেখুৱাটো পচিবল নহয় এটা ভিডিঅ' দেখাইছোঁ যেতিয়া এনেকুৱা ব্ৰাইডেল ছেট ল'ব তাৰ লগত মিলাই এনেকুৱা ধৰণৰ চাওকচোন আপোনালোকে কুৰ্তাও তাৰ পৰা ল'ব পাৰিব এনেকুৱা ধৰণৰ আছে ৱেষ্ট কোটো ল'ব পাৰিব খুব ধুনীয়া যেনেকুৱা ধৰণৰ লাগে বা দৰাৰ কাৰণে খুবেই ধুনীয়া তাৰ লগতে এইটো দৰাৰ ছেট তেওঁলোকে ৰেডি কৰি থৈ দিছে এনেকুৱাও ল'ব পাৰিব এবাৰ দেখাইছোঁ গৰম দিনত পিন্ধিবৰ কাৰণে কেঁচা পাটৰ কালেকশ্যন খুবেই ধুনীয়া এইবোৰ চব শুৱালকুছিত বোৱা হয় খুব ধুনীয়া কেঁচা পাটৰ কালেকশ্যন লৈ আহিছে প্ৰথম এইটো কি কালাৰ দেখাইছোঁ দাদা আমি এইটো ৰ'জ গ'ল্ড কালাৰ ন চাওকচোন খুব ধুনীয়া লাগিছে আৰু ইয়াৰে চাদৰখন কেঁচা পাটৰ থাকিব মেখেলা ব্লাউজ পিয়ৰ পাটৰ আৰু এনেকুৱা ধৰণৰ কেঁচা পাটৰ চাদৰ মেখেলা ষ্টাৰ্টিং কিমানৰ পৰা হৈ গৈছে আপোনালোকৰ এইবিলাক আমাৰ ইয়াত 9,000 পৰা পাই যাব 9,000 টকাৰ পৰা পাই যাব কেঁচা পাটৰ খুবেই ধুনীয়া আচলখন দেখাই দিছোঁ বডিত কিমান ধুনীয়া কাম কৰিছে এনেকুৱা খুবেই ধুনীয়া কেঁচা পাটৰ কালেকশ্যন লৈ আহিছে খুবেই ধুনীয়া এযোৰ চাওকচোন কেঁচা পাটৰ চাদৰ মেখেলা দেখাইছোঁ বিহুত পিন্ধিবৰ কাৰণে এয়া চাওকচোন কপৌফুল আছে ঢোল আছে এইফালে জাপি আছে খুব ধুনীয়া লাগিছে কেঁচা পাটৰ এই কাপোৰযোৰ দাদাই কৈছে বহুত ধুনীয়া কেঁচা পাটৰ কালেকশ্যন লৈ আহিছে কাৰণ প্ৰত্যেক পিচ দেখুওৱা পচিবল নহয় না মাক কইনা বৌয়েক ধুনীয়াকে পিন্ধিবলৈ কইনা ভনীয়েকে এনেকুৱা ধৰণৰ চিম্পুলত পাটৰ চাদৰ মেখেলাও পাই যাব মই এযোৰ দেখাই দিছোঁ কাৰণ ইয়াৰো কালেকশ্যন বহুত আছে বোৱা চাদৰ মেখেলা খুব ধুনীয়া ডিছপ্লে কৰি ৰাখিছে এইফালেও আছে কিমান ধুনীয়া চাওকচোন আপোনালোকে বিহুত পিন্ধিবলৈ গিফ্ট দিবলৈ ল'ব পাৰিব ন দাদা খুব ধুনীয়া বোৱাত আহি গৈছে কালেকশ্যন আহিছে চাওকচোন এইফালে মই দেখাই দিছোঁ তাৰ লগতে এইফালেও আছে আপোনালোকে ভিজিট কৰিব কাৰণ তেওঁলোকৰ ইয়াতে চাদৰ মেখেলা ষ্টাৰ্ট হৈ গৈছে মাত্ৰ 600 টকাৰ পৰা তেওঁলোকৰ ইয়াতে ধুনীয়া শাৰীও আপোনালোকে পাই যাব কিনিবৰ কাৰণে চব কিমান ধুনীয়া লাগিছে এইফালেও আছে ধুনীয়া শাৰী এইফালে বৰমাক ধুনীয়াকৈ দেখাই আছে মিচিং চাদৰ মেখেলা টচৰ চাদৰ মেখেলা এইফালেও চাদৰ মেখেলা চাই আছে মই দেখাই দিছোঁ